আপোনালোকলৈ আজি সৰু ল'ৰা ছোৱালী খুৱাব পৰা এটা ৰেচিপি লৈ আহিছোঁ দেই। যিহেতু অংগনবাড়ী কেন্দ্ৰত সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে চাটৰ গুড়ি পেকেট দিয়া হয় যে, তাকে এনেকৈ সিহঁতিটো খাব মন নকৰে। তাকে মায়ে বোলে মিঠৈ নিচিনাকৈ বনাই খুৱাওঁচোন, আমাৰ ল'ৰাটোৱে খাই আছে, তাকে আপোনালোককো দেখাওঁ। এয়া গুড় আৰু বাদাম দিলে মানে অকণমান টেষ্ট আহিবৰ কাৰণে বাদাম অলপ দি দিছোঁ। গুড় যেনেকৈ মিঠৈ বনাই সেনেকৈ আৰু বনাবলৈ মানে সোৱাদ লগাকৈ বনাব, তেতিয়া সৰু ল'ৰাটো তেতিয়া সিহঁতি খাবলৈও বিচাৰে। এয়া বনাই মেলি আৰু চাটৰ গুড়িখিনি দি দিব, গুড় আৰু বাদাম গলাই পিনে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আৰু এনেকৈ যদি চাটৰ গুড়ি পেকেট অংগনবাড়ী কেন্দ্ৰৰ পৰা পায়, তেতিয়া এনেকৈ বনাই দিবচোন, খাই টেষ্ট পাব সিহঁতি। আমাৰ মাকবিলাকৰ অকল এটাই চিন্তা নহয় জানো, কেনেকৈ ল'ৰাটোক খুৱাই মেলি পেটটো ভৰাই থ'ব পাৰোঁ। তাকে মই বোলো আপোনালোকেও দিওঁচোন, যিহেতু মোৰ ফেচবুক ফ্ৰেণ্ডত বহুতখিনি ল'ৰা ছোৱালী মাক আছে বুলি ক'লেও বেয়া নহয়। এনেকৈ কৈছোঁ আৰু দেই, বেয়া চেয়া নাপাব আৰু। এয়া আপোনালোকে বনাই খুৱাব দেই। ময়ো আমাৰ ল'ৰাটোক এনেকৈ বনাই খুৱাওঁ আৰু মাজে সময়ে এটা দুটা দিওঁ খাবলৈ, বেছিকৈও নিদিব, এটা দুটা মাজে সময়ে দিব আৰু।